Hello and welcome to my channel. Let's start our today's topic, noun and its classification. Here in this video, we will know noun, its definition and classification. So without further delay, let's start our today's topic. Namaskar. A word which denotes the name of a person, place, animals, things, etc. are called noun. For example, Rohan is a schoolboy, Delhi is a big city, the horse is a strong animal, iron is a metal. আমি সকলোৱে জানো নাউন মানে কি নাউন বা বিশেষ্য অসমীয়াত বিশেষ্য পদ বুলি কোৱা হয় কোনো ব্যক্তি ঠাই জন্তু বস্তু বা যিকোনো বস্তুৰ নাম বুজাব লাগিলে নাম বুজালে তাকে আমি বিশেষ্য বা নাউন বুলি কোৱা হম উদাহৰণস্বৰূপে ৰোহন এজন স্কুলীয়া ল'ৰা দিল্লী এখন ডাঙৰ চহৰ ঘোঁৰা এবিধ শক্তিশালী জন্তু লোহা এবিধ ধাতু গতিকে পৃথিৱীত যিমানবোৰ নাম বুজোৱা শব্দ আছে সেই আটাইবোৰকে আমি নাউন বা অসমীয়াত বিশেষ্য পদ বুলি কওঁ গতিকে নিশ্চয় কাৰোবাৰ যদি অকণমানো ডাউট আছিল নিশ্চয় সেই ডাউটটো নাইকিয়া হৈছে সো আমি এতিয়া নাউনৰ ভাগবোৰ চাই লওঁ তো নাউনৰ ভাগবোৰ হৈছে classification. There are 5 types of nouns. One is proper noun, then common noun, then collective noun, then material noun, and at last abstract noun. তো বিভিন্ন ধৰণৰ কাম অনুসৰি কি কৰিছো আমি নাউনবোৰক বেলেগ বেলেগ কিছুমান ভাগত ভাগ কৰিছো যেহেতু আমি বেলেগ বেলেগ ধৰণে বিশেষ্য পদ বা নাউনক ব্যৱহাৰ কৰোঁ তো এতিয়া মই বাকিবোৰ definition আৰু examples চাওঁ proper noun বুলি ক'লে proper names of being thing or place is proper noun. For example, John is a magician, Goa is a beautiful city, I have seen the Taj Mahal. এনেকুৱা তো যিকোনো বস্তুৰ এটা স্পেচিফিক নাম বা বিশেষ নাম বা মানুহৰ বা ঠাইৰ বিশেষ নাম থাকিব পাৰে তেনেকুৱাবিলাকক প্ৰপাৰ নাউন বুলি কোৱা হয় যেনে গোৱা এখন ধুনীয়া ঠাই নহয় জানো তো ইয়াতে মন কৰিব লাগিব যে প্ৰথম আখৰটো ক্যাপিটেল লেটাৰৰ হয় হেতু আমি মনত ৰাখিব লাগিব দেন কমন নাউন এ নেম দ্যাট ইন্ডিকেটস এ ক্লাস অফ beings or things are common noun. Example, the cow is a domestic animal. কোনো এটা বস্তু বা কোনো জীৱই হওক তাৰ যদি সমূহ এটা বুজায় এটা শ্ৰেণী বুজায় তেতিয়া তাক আমি কমন নাউন বুলি কওঁ যেনে the cow is a domestic animal মানে গৰু এবিধ ঘৰচীয়া জন্তু ইয়াতে গৰু শ্ৰেণীটোৰ কথা কোৱা হৈছে ঠিক আছে তো এইদৰে আমি বেলেগ বেলেগ শ্ৰেণীবিলাককো কমন নাউনত ধুনীয়াকৈ ভৰাই ল'ব পাৰিম যে কমন নাউনত কি কি বস্তু অন্তৰ্ভুক্ত হ'ব পাৰে ইয়াত এখন কমন আৰু প্ৰপাৰ নাউনৰ চাৰ্ট এখন দিয়া হৈছে চাৰ্টখন চাবা প্ৰথমতে দশৰথ সীতা এইবোৰে একটা প্ৰপাৰ নাম স্পেচিফিক নামক বুজাইছে ইণ্ডিয়া আৰু কমন নাউনত এটা কমন বস্তু বুজাইছে গাৰ্ল বুলি ক'লে যিকোনো গাৰ্ল হ'ব পাৰে বহুত নাম হ'ব পাৰে বেলেগ বেলেগ ছোৱালীৰ বয় বুলি ক'লেও তেনেকুৱা তো মেন বুলি ক'লে এমিএন মানে বহু বচন বুজাইছে বহুত মানুহ হ'ব পাৰে তাৰ বেলেগ বেলেগ নাম হ'ব পাৰে টু মেংগোজ দুটা আম বুজাইছে the dog মানে গোটেই কুকুৰৰ জাতিটোক বুজাইছে এইদৰে কি কৰিব পাৰো আমি কমন নাউন আৰু প্ৰপাৰ নাউনৰ ভাগবোৰ কৰি ল'ব পাৰো ইয়াত কেইটামান দিছো সো এইখিনি হ'ল আমাৰ কথা এতিয়া আমি কালেক্টিভ নাউন কি চাই লওঁ a collective noun denotes names for a number of persons or things taken together as a group. People play football everywhere a swarm of bees are flying. কালেক্টিভ শব্দটো কালেকশ্যন বা সংগ্ৰহৰ পৰা আহিছে গতিকে কালেক্টিভ নাউন বা এনেকুৱা নাউন বুজাব লাগিলে ইয়াত এটা গোট বুজাইছে আৰু সেইবোৰ একেলগে থাকে বস্তু হ'ব পাৰে মানুহ হ'ব পাৰে যেনে মানুহে ফুটবল খেলে ফুটবলটো এজন নেখেলে 11জন খেলুৱৈ লাগে যেনে এজাক মৌমাখিয়ে উৰি আহি আছে ইয়াতে এজাক বুজাইছে এটাতকৈ অধিক বুজাইছে গতিকে এটা গ্ৰুপ বুজাব লাগিব নহয় জানো এটা সমূহ বুজাব লাগিব এনেকৈ গ্ৰুপ বুজোৱা যিবিলাক ৱৰ্ড আছে নহয় যে সেইবিলাকক আমি কালেক্টিভ নাউনৰ ভিতৰত ধৰিব পাৰোঁ ইয়াতে সকলোৰে সুবিধাৰ কাৰণে এখন কালেক্টিভ নাউনৰ চাৰ্ট দি দিছোঁ এইখিনি গোটসমূহ চাই ল'ব পাৰিম কালেক্টিভ নাউন herd of cow ক'ব পাৰোঁ, a goat ক'ব পাৰোঁ, এজাক গৰু বা ছাগলী, a shoal of fish,
a swarm of bees or ants, a gang of criminals or thieves, a bunch of keys, a crowd of people, a mob of sheep, a group of dancers আৰু বহুতো আছে ইয়াত কেইটামানহে দিবলৈ প্ৰয়াস কৰা হৈছে ঠিক আছে ইয়াৰ পিছত আমি আহিছো ম্যাটেৰিয়েল নাউন ম্যাটেৰিয়েল মানে বস্তু গতিকে বস্তুবাচক বিশেষ্য The name of the thing or material of which a thing is made is material noun. Material noun কাক বোলে যিকোনো এটা বস্তু যিটো পদাৰ্থৰে প্ৰস্তুত হয় এইটোৱে হৈছে material noun. এইবোৰ সাধাৰণতে uncountable nounত থাকে. Coal is black, milk is white, silk is expensive, etc. এইবোৰ হ'ব পাৰে ইয়াৰ উদাহৰণ. ইয়াতে কয়লা, গাখীৰ আৰু silk এই তিনিটাই একোটা পদাৰ্থক বুজাইছে. So next আহিছো abstract noun. Abstract মানে হৈছে গুণবাচক বিশেষ্য. Abstract noun indicates the quality or state or action of a man or things. কোনো মানুহ বা বস্তুৰ অৱস্থা, গুণ বা action বুজাবৰ কাৰণে abstract noun ব্যৱহাৰ কৰা হয় যেনেকৈ honesty is the best policy, সাধুতাই মহৎ গুণ, walking is a good habit, walking এটা হৈছে অৱস্থা, খোজ কঢ়াটো ভাল স্বাস্থ্যৰ বাবে He is a man of principle. তেওঁ নীতি সম্পন্ন লোক. He is a sincere person. তেওঁ এজন sincere মানে পৰিপাটি লোক. এইদৰে আমি নাউনৰ পাঁচটা ভাগৰ বিষয়ে জানিলো আৰু এইবোৰ আমি এপ্লাই কৰিলে বহিত যদি টুকি ৰাখো কথাবোৰ তেতিয়া আমাৰ সুবিধা হ'ব নহয় জানো তো ভিডিওটো সম্পূৰ্ণ কৰি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ